মই এগৰাকী হাউচৱাইফ ঘৰতে থাকি মই কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিব পাৰিম 20 বছৰত কেনেকৈ 1 কোটি টকা কৰিব পাৰি ফাৰ্মিংটো উজুনে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে মোৰ ওচৰলৈ মই কিউএনএ সেশন এটা ৰাখিছিলোঁ কিউএনএ শিতান এটা ৰাখিছিলোঁ বহুতে মোক পোষ্টটোত কমেণ্ট কৰিছিলে যে কিবা মোৰ বিষয়ে জানিব বিচাৰিছিলে বা মোৰ পৰিকল্পনা কি বা কি কৰিব লাগিব তেওঁলোকে নিজৰ প্ৰশ্ন সুধিছিলে সেইখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ এই ভিডিঅ'টো বনাইছোঁ আৰু লগতে বহুতে মোক শুভকামনা জনাইছিলে শুভেচ্ছা জনাইছিলে কংগ্ৰেচুলেশ্যন জনাইছিলে ধন্যবাদ আৰু আপোনালোকৰ সকলোৰ কাৰণে মানে এইখিনি সম্ভৱ হৈছেগে আজি খুব কম সময়ৰ ভিতৰতে এইখিনি গৈ পাইছোগে মানে এবছৰ 4 মাহতে 1 লাখ হৈছেগে সো কিউএনএ সেশনৰ প্ৰথম প্ৰশ্নখিনি আৰম্ভ কৰিম হিৰকজ্যোতি ডেকা প্ৰশ্ন সুধিছিলে আপুনি বাৰু ভাবিছিলে নে আপোনাক ইমান আপুনি মৰম পাব বুলি আৰু ইমানখিনি মৰম পাম বুলি প্ৰথম অৱস্থাত ভবা নাছিলোঁ কিন্তু এটা পইণ্ট অফ টাইমত যেতিয়া 1000 হৈ গ'ল বা যেতিয়া 5000 হৈ গ'ল তেতিয়া গম পাইছিলোঁ যে এইটো লেভেললৈকে বস্তুটো গুচি যাব আৰু গ্ৰ' হ'ব এতিয়াতো জাষ্ট ষ্টাৰ্টিং হয় 1 লাখ হৈছে মাইলছ টু গ' বিফৰ আই শ্লিপ নিচিনা কথা আৰু বহুত দূৰলৈ যাব লগা আছে আৰু আপোনালোকে এইটো ক্ষেত্ৰত সহায় কৰিব ভিডিঅ'বিলাক পালে ফুল্লি প্লে কৰিব ভিডিঅ'বিলাক কমেণ্ট কৰিব লাইক কৰিব সকলো কৰি দিব যি আছে আৰু ৰিকমেণ্ড কৰিব বেলেগক নেক্সট প্ৰশ্নটো আছিলে দীপাংকৰ গগৈ সুধিছিলে এনিমেল ইঞ্চুৰেঞ্চৰ ওপৰত পাৰিলে ক'ব হয় নিজৰ যেতিয়া লাইভ ষ্টকৰ ওপৰত কাম কৰা ইঞ্চুৰেঞ্চ কৰি লোৱাটো খুব জৰুৰী ইঞ্চুৰেঞ্চৰ কাৰণে মোক আপোনালোকে যোগাযোগ কৰিব মোৰ যোগাযোগ নাম্বাৰটো আপোনালোকে এবাউট ছেকশ্যনত পাব মই আপোনালোকক সেইজন মানুহৰ যিজনে ইঞ্চুৰেঞ্চ কৰে তেখেতৰ নাম্বাৰটো দিম তেতিয়া বেছি সুবিধা হ'ব আৰু তাৰ বিষয়ে বিশদকৈ এটা ভিডিঅ' বনিব একচুৱেলি ইয়াত ক'বলৈ হ'লে বহুত কম হ'ব মই আপুনি মোক পাৰ্চনেলি যোগাযোগ কৰিব মই আপোনালোকক ডিটেইলছটো দি দিম তো দীপাংকৰ গগৈ ধন্যবাদ এজন আৰ চহৰীয়া বুলি এজনে সুধিছিলে সৰু সুৰাকৈ ফাৰ্মিং কৰি আছোঁ বেংকৰ লোন পাবলৈ বহুত কষ্ট কৰিলোঁ কিন্তু সফল নহ'লোঁ এই বিষয়ে অলপ লোনৰ বিষয়ে জনাব নেকি মানে সহজ কিবা কৰিব পাৰিম নেকি এই বিষয়ে বিকল্প জনাব আৰু লোনটো কথা হ'ল চাওক আপুনি কিবা এটা যদি কৰে কিবা এটা কৰি দেখাব লাগিব তেতিয়াহে আপুনি লোন পাব মই বহুত ফাৰ্মাৰ ভিডিঅ' কৈছোঁ যিবিলাকক প্ৰথম অৱস্থাত কিন্তু লোন দিয়া নাছিলে কিন্তু তেওঁ যেতিয়া কামখিনি কৰি থকা বেংকৰ মেনেজাৰ আহি দেখিলে তেতিয়া ডেফিনেটলি লোন পালে আৰু লোন লৈ আৰম্ভ কৰিলে কি হয় আপোনাৰ লাইবিলিটি থাকে এতিয়া মই যদি কিবা এটা লোন লৈ ল'লে কি হ'ব মই ইএমআইটো ঘূৰাই দিব লাগিব হ'ব আপোনাৰ ওপৰত ফালে প্ৰেছাৰ আছেই চ' বেটাৰ যিমান পাৰি নিজৰ পইচা আপোনালোকে আৰম্ভ কৰক লোনটো পিছলৈ ল'ব যেতিয়া ডাঙৰ কৰিব বিচাৰিব শিকি ল'ব প্ৰথম অৱস্থাত শিকি লৈ তাৰপিছত লোনটো ল'ব থেংক ইউ ৰিদুল ইছলামে সুধিছিলে লোন লৈ কিবা বিজনেছ বা কমাৰ্চিয়েল ভেহিকুল লোৱাটো ঠিক হ'বনে গাড়ী ল'বলৈ ইএমআইতে ল'ব লাগিব বা লোনটো আপুনি ল'বই লাগিব আৰু গাড়ী ল'লে ইএমআইটো থাকিব ইএমআইটো থাকিলে আপুনি লোনটো মাৰি গ'লে আগবাঢ়িব আৰু বিজনেছ কৰিবলৈ হ'লে প্ৰথম অৱস্থাত মই ভাবোঁ যে প্ৰথম অৱস্থাত লোন ইনিচিয়েল ষ্টেজত ল'ব নালাগে আপুনি যেতিয়া গ্ৰ' কৰিবলৈ যাব তেতিয়া লোনটো ল'ব লাগে প্ৰথম অৱস্থাত সৰুকৈ নিজৰ ট্ৰেডিংটো আৰম্ভ কৰক নিজৰ ব্যৱসায়টো আৰম্ভ কৰক যি দেখিছোঁ মানে সেইখিনিকলৈকে কৈছোঁ যে বা মই নিজে যি কৰি আছোঁ যে প্ৰথম অৱস্থাত লোনটো লৈ ল'লে কি হয় আপোনাৰ বহুত এটা ফাইনেন্সিয়েল লাইবিলিটি আহি যায় তো লোনটো মই ক'ম বেটাৰ প্ৰিফাৰ্ড আপোনালোকে নল'ব আপোনালোকে প্ৰথম সৰুকৈ আৰম্ভ কৰক আৰু এজনে কমেণ্ট দিছিলে গাঁৱত হওক বা নগৰ অঞ্চলত কৰিব পৰা বিজনেছ আইডিয়া অলপ দিয়ক য'ত লাভ হয় বিষয়ত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ আপোনালোকে গৈ পিনি চাব তাতে আপোনালোকে দেখা পাব বিজনেছ আইডিয়াজৰ ওপৰত গোটেই ভিডিঅ' বনাই থোৱা আছে এটা ছিৰিজে আছে তো সেইটো আপোনালোকে গৈ পিনি চাবগৈ আপুনি গৈ চাবগৈ এটা খুব ধুনীয়া কমেণ্ট আহিছে মুজাহাৰুল মই এজন ষ্টুডেণ্ট হয় মই বিজনেছ কৰিব বিচাৰোঁ চব পঢ়াৰ লগে লগে কি বিজনেছ কৰিব পাৰিম জানিব কাৰণ কংগ্ৰেচুলেশ্যন 400K খুব ধুনীয়া আমাৰ মানে একচুৱেলি কি হৈছে আমাৰ ইয়াত মাইণ্ডছেটটো এনেকুৱা হৈছে বিজনেছটো একো কৰিব নোৱাৰা হৈ পিনি লাষ্টতহে মানুহে ব্যৱসায় কৰিবলৈ লৈছে প্ৰথম অৱস্থাতে যদি মাইণ্ডছেটটো আহে যে ব্যৱসায় এটা কৰিম বুলি ভাবে বা যি হওক এইটো এটা সৰুৰ পৰা আৰম্ভ হ'ব পাৰে সৰুৰ পৰা আৰম্ভ হৈ বস্তুবিলাক আপোনাৰ গ্ৰ' হ'বগৈ গ্ৰ' হোৱাৰ লগে লগেহে কামবিলাক আপোনাৰ আগবাঢ়িব চ' আপুনি প্ৰথম ইনিচিয়েল ষ্টেজত একদম সৰুকৈ যি পাৰে যি দেখিছে আপোনালোকৰ ওচৰত যি নাই সেইটোৰে আপোনালোকে ট্ৰেডিং আৰম্ভ কৰক ধৰি লওক এনেকুৱা হ'ব পাৰে মই তামোলৰ ব্যৱসায় হ'ব পাৰে একদম সৰুকৈ কৈছোঁ মই এতিয়া পিছফালে তামোলৰ গছ আছে কাৰণে মই কথাটো কৈছোঁ মনত পৰিলে এইফালে দেখি আছিলোঁ চ' লাগিলে সেয়া নাৰিকল কেইটামানে হওক গৈ পিনি বজাৰত বিকাগৈ একদম ইনিচিয়েল ষ্টেজৰ পৰা বস্তুটো আৰম্ভ কৰক মাৰ্কেটখনৰ বিষয়ে বুজক আপুনি যেতিয়া ওলাই গৈ পিনি বজাৰত যেতিয়া গৈ পিনি পাবগৈ তেতিয়া আপুনি গম পাব যে সেই কি ডিমাণ্ড বজাৰত তো তাৰপিছত আপোনালোকে নিজৰ কামটো আৰম্ভ কৰক ডেফিনেটলি পঢ়াৰ পৰা বস্তুটো আৰম্ভ কৰি যাওক আৰু আজি এটা কথা মই মোবাইলটো লৈ আছোঁ মোবাইলটো লৈ নাথাকোঁ কমেণ্টখিনি পঢ়ি থোৱাৰ কাৰণে লৈ আছোঁ মানে নিজৰে অকৱাৰ্ড লাগিছে মোবাইলটো লৈ কিনি সেইটো কাৰণে লৈ আছোঁ দেই ইনকুবেটৰৰ বিষয়ে সুধিছিলে কৌশিক দাসে দাদা ইনকুবেটৰ আৰু পোৱালি উৎপাদনৰ ব্যৱসায়ত কেনেকৈ লাভ কৰিব পাৰি সেই বিষয়ে জনাব মানে এই দুটা ব্যৱসায় মোৰো আছে কিন্তু মাৰ্কেট পোৱা নাই ইনকুবেটৰ বিষয়ে মই অলৰেডি মোৰ এটা ভিডিঅ' কৰিছিলোঁ তাত আছে ইনকুবেটৰ বা পোৱালি ব্যৱসায়টো এইটো মাৰ্কেটৰ ক্ষেত্ৰত মই আপোনালোকক কওঁ এইটো ক্ষেত্ৰত মাৰ্কেট আহিবলৈ কিন্তু অলপ টাইম লাগে মানে গোটেই মানুহে গম পাব লাগিব যে আপোনাৰ ওচৰতে পোৱালি পায় আপোনাৰ পৰা পোৱালি নি দুই তিনিবাৰ বিক্ৰী কৰিবগৈ লাগিব তেওঁ গম পাব যে তেতিয়াহে লাহে লাহে মাৰ্কেটখন আৰম্ভ হ'ব যিকোনো ব্যৱসায় প্ৰথম অৱস্থাত পটককৈ মানে এক্সপ'জাৰটো পাই নাযায় সেয়া মানে খুব ভাগ্য বলত হয় কিছুমান এনেকুৱা ব্যৱসায় দেখিছোঁ আমি পটককৈ এক্সপ'জাৰ পাই যোৱা কিন্তু নৰ্মেলি নাপায় টাইম লাগিব টাইম লওক আপুনি 2 বছৰ 3 বছৰ টাইম লাগিব মোৰ নিজৰ মামাই এইটো ব্যৱসায় কৰি আছে তেওঁ কিন্তু প্ৰথম অৱস্থাত পোৱালি বিকিবলৈ বহুত দিগদাৰ হৈছিলে এতিয়া কিন্তু তেওঁৰ তাত পোৱালি ষ্টকে নাই মই আপুনি ভিডিঅ'টো চাগে চাইছিলে আপুনি কমেণ্টো কৰিছিলে নেকি চ' টাইম লওক বস্তুটো মই এগৰাকী হাউচ ৱাইফ হয় কিবা এটা কৰা হেঁপাহ আছে হয় বাইদেউ আপুনি
একদম ঘৰৰ ওচৰতে যি নাই ধৰি লওক মই কওঁ যে আপুনি লোকেলি আপোনাৰ তাতে যদি পিঠা বনাই চলে পিঠা বনাই বিকক মানে যিটো ঘৰৰ পৰা হ'ব পাৰে আৰু এনেকুৱা বস্তুত কৰক যিটো মানে বস্তুটো বেয়া হৈ নাযায় মানে বিকিবলৈ এতিয়া আচাৰ বনালে এটা লাভ হয় কি আচাৰটো পটককৈ বেয়া হৈ নাযায় আপুনি বিক্ৰী হ'লেও হ'ল নহ'লেও নহ'ল বা এনেকুৱা বস্তু কৰি নল'ব যিটোত আপোনাৰ বিকিবলৈ দিগদাৰ হ'লে মানে বস্তুটো বেয়া হৈ যায় বহুতে FMCG কথা কয় FMCG ওপৰত মই বেলেগকৈ ডিটেইল ভিডিঅ' এটা বনাম FMCG ফাষ্ট মুভিং কনজিউমেবল গুড হ'লেও কিন্তু কি হয় বস্তুটো বেয়া হোৱাৰ চান্সেছটো বহুত বেছি থাকে চ' সেইটো ক্ষেত্ৰতো কওঁ FMCG প্ৰডাক্ট লৈ কৰিলে চাই ল'ব যে কোনটো বস্তুৰ মাৰ্কেট ডিউৰেবিলিটি কেনেকুৱাকৈ বজাৰখন পাব যিয়ে কৰক সৰুকৈ আৰম্ভ কৰক কুকুৰা লাগিলে 40টা 50টা কুকুৰাই পোহক সেই 50টা কুকুৰা পুহিয়ে আপুনি বিক্ৰী কৰক প্ৰথম তেনেকৈ আৰু ঘৰত থাকিলে কুকুৰা ছাগলী গাহৰি এটা পোহাটো একেবাৰে সহজ কথা গাহৰিটো পুহিব পাৰিয়ে যদি গাহৰি পুহিবলৈ এলাউড হয় কি হয় ঘৰৰ ৱেষ্টখিনি খুৱাই গাহৰিটো বিকিব পাৰি তো তেনেকৈ আপুনি আৰম্ভ কৰিব পাৰে একেবাৰে নিজৰ বাউণ্ডেৰীৰ ভিতৰতে হ'ব আপোনাৰ ক্ৰিপ্টো কাৰেঞ্চিৰ ওপৰত ভিডিঅ' হ'ব লাগে ক্ৰিপ্টো কাৰেঞ্চিৰ বিষয়ে মই ইমান নাজানো চ' মই এইটো বিষয়ে নকওঁগৈ তাৰপিছত আপোনাৰ আছিলে এনিমেল ফিডৰ ব্যৱসায় কৰিম বুলি ভাবিছোঁ অলপ সবিশেষ জনাব ডেফিনেটলি এইটো বিষয়ে বেলেগ এটা ভিডিঅ' বনাম এইটো এটা ভিডিঅ' বনিব পৰা টপিক হয় থেংক ইউ আৰু আপোনালোকৰ এটা ৰিকুৱেষ্ট আপোনালোকে যদি কিবা টপিক পাইছে বা জানিব বিচাৰে আপোনালোকে মোক যিকোনো ভিডিঅ'ত কমেণ্ট কৰিব মই চব কমেণ্টৰ ৰিপ্লাই দিওঁ চ' তাতে মই মানে মোৰ আইডিয়া সেইটো নাহিব পাৰে আপোনালোকৰ যদি মনত কিবা আছে মোক কমেণ্ট কৰিব ফিউচাৰ প্লেনিং কি চলি আছে মনত মোৰ ফিউচাৰ প্লেনিং ঢেৰ চলি থাকে যি দেখোঁ মানে একচুৱেলি প্ৰথম কথা কওঁ মানুহে মই আগতো ভিডিঅ'ত মই এটা চিম্পল কথা এটা কওঁ মাইণ্ডত কি চলি আছে বুলি কথা ক'লে আপুনি মোবাইলটো কিনিবলৈ আপুনি যিটো মোবাইল চাই আছে 15,000 20,000 টকা মোবাইল এটা কিনিবলৈ মানুহে বহুত বেছি চিন্তা নকৰে কিন্তু কি হয় সেই বিজনেছতে 10,000 15,000 টকা লগাবলৈ বেছি চিন্তা কৰে সেইকাৰণে মানে যিমান পাৰি য'ত পাৰি কৰি যাম যোনফালে লৈ গৈছে মানে বস্তুবোৰ প্ৰথম এটা ছেক্টৰৰ পৰা আৰম্ভ হৈ যোনফালে ঢাল খায় এইফালে গুচি যাব লাগে আৰু ট্ৰাই কৰি থাকিব লাগে যি মন যায় সেইটোৱে কৰিব লাগে আৰু নকওঁ যে এনেকুৱা নহয় যে যি মন যায় কৰোঁতে কিন্তু ফাইনেন্সিয়েলটো প্ৰথম চাই ল'ব লাগে মোৰ বহুত ভুল হৈছে এনেকুৱা ক্ষেত্ৰত তাৰপিছত অকল ছাগলী ফাৰ্ম কৰি মানুহ চলিব পাৰেনে ছাগলী ফাৰ্ম কৰি ডেফিনেটলি মানুহ চলিব পাৰে দেখিছোঁ মানুহ চলি থকা কিন্তু তাৰ ভিতৰত কিন্তু প্ৰথম অৱস্থাত এনেকুৱা নহয় 11মান ছাগলী 50টা ছাগলী আনি ভৰাইলে নহ'ব সৰুকৈ ভৰাই শিকি ল'ব লাগিব 1000 ব্ৰইলাৰ ফাৰ্ম এখন খুলিবলৈ কিমান পইচা লাগিব 1000 ব্ৰইলাৰ ধৰা ফাৰ্ম এখন খুলিবলৈ বহুত বেছি পইচা নালাগে 1 লাখৰ পৰা 1.5 লাখ টকাৰ ভিতৰত আপুনি ফাৰ্মখন বনাব পাৰিব ডিপেণ্ড কৰিব আপুনি কেনেকুৱা কোৱালিটিত বনাইছে আপুনি যদি বাঁহৰ বনাইতো কমতে হ'ব খুঁটাকেইটা বাঁহৰ দিলে কম হ'ব মই পকা খুঁটা দিয়া কথাই কৈছোঁ আৰু পকাৰ ছাইডকেইটা দিয়া কথা কৈছোঁ 1 লাখৰ পৰা 1.5 লাখ টকাৰ ভিতৰত আপোনাৰ বনি যাব মৌ পালনৰ ওপৰত ক'ব মৌ পালনৰ অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ মৌ পালনৰ বিষয়ে আপুনি চালে দেখা পাব মৌ পালনৰ বিষয়ে এটা ধুনীয়া প্ৰশ্ন আছিলে নজৰুল হকে সুধিছিলে আপুনি ব্ৰইলাৰ ফাৰ্ম কৰি কেনেকৈ পাইছে ফিজিকেলি আৰু মেণ্টেলি কোনটো প্ৰেছাৰ বেছি ফাৰ্ম কৰাটো সহজ নাই মই অলৰেডি ফাৰ্মিং আইডিয়াছত এটা ভিডিঅ' দিছিলোঁ ফাৰ্ম কৰাটো সহজ নহয় মেণ্টেলিও প্ৰেছাৰটো বেছি থাকে ফিজিকেলি প্ৰেছাৰতকৈ মোৰ ক্ষেত্ৰত কওঁ ফিজিকেলি কাৰণ মই নিজে ফিজিকেলি লাগি নাথাকোঁ মেণ্টেলি প্ৰেছাৰ বহুত আপোনাৰ ৰাতি টোপনি নধৰে মানে কি হয় ব্ৰইলাৰ পোৱালি মৰিলে নেকি কি হৈছে সেই টেনশ্যন এটা থাকে চ' মেণ্টেলি প্ৰেছাৰ বেছি যদি আপুনি নিজে কৰে মেণ্টেলি প্ৰেছাৰ বেছি ফিজিকেলি প্ৰেছাৰ নিজৰ ক্ষেত্ৰত বেছি হ'ব মই কিন্তু লেবাৰ ইউজ কৰিছিলোঁ কাৰণে মোৰ মেণ্টেলি প্ৰেছাৰ বেছি আছিলে ফাৰ্ম কৰাটো কেতিয়াও সহজ নহয় সহজ হোৱা হ'লে আজি ডেটত গৈ পিনি মানে অসম কিবা অৱস্থা থাকিলে ভাৰত কিবা এটা লেভেলত থাকিলে এজনে মোক কমেণ্ট কৰিছিলে যে হাঁহৰ বেপাৰী ফোন নম্বৰ মোক চলি হাঁহৰ বেপাৰী ফোন নম্বৰ নাই কুকুৰা বেপাৰী থাকিলে ফোন নম্বৰ আছে মই দি দিম কিন্তু হাঁহৰ বেপাৰী ফোন নম্বৰ নাই তাৰপিছত জমাটো ছুইগি ইনকমৰ কথা ক'বচোন ঠিক আছে এইটো বিষয়ে বেলেগকৈ এটা ভিডিঅ' বনাম জমাটো ছুইগি বা বিশালৰ মই বিশালৰ কনচেপ্টটোৰ ওপৰত ভাবি আছোঁ নতুনকৈ ভিডিঅ' এখিনি প্ৰস্তুত কৰিবলৈ ক্লিপছ লৈ আছোঁ বিশালৰ কনচেপ্টটোৰ ওপৰত বনাম মই আপোনালোকে চাব কি ধুনীয়া ভিডিঅ' এটা হ'ব কনচেপ্টটো একচুৱেলি শিকিব লগা আছে আমি বিশালৰ পৰা আৰু বহুতো কমেণ্ট আছিলে যে ব্ৰইলাৰ ফাৰ্মৰ কোম্পানীৰ লগত কেনেকৈ কণ্টেক্ট কৰিব মোক মোৰ হোৱাটছএপত আপোনালোকে মেছেজ দিব তাতে মই আপোনালোকক যোগাযোগৰ নাম্বাৰটো দি দিম হাউ টু মেড 1 crore ইন দ্য এজ অফ 20 মানে তেওঁ 20 বছৰত কথা কৈছে নে জন্মৰ পৰা 20 বছৰ কথা কৈছে নে 20 বছৰৰ ভিতৰত 1 কোটি বনাব কৈছে মই কৈছোঁ জন্মৰ পৰা কোৱা নাই বা জন্মৰ পৰা যিহেতু মানুহে কাম কৰিব নোৱাৰে 20 বছৰৰ ভিতৰত আজি যদি মোৰ বয়স মই 34 বুলি কওঁ 54 ইয়াৰ্ছত কেনেকৈ 1 কোটি টকা হ'ব পাৰে এয়া হ'ব পাৰে একদম বেচিকেলি আপোনাক যদি কওঁ আপোনাৰ কিবা লটাৰী এটা লাগিব লাগিব এনেকুৱা ধৰণৰ লটাৰী যিটোত মানে আপুনি কয়লা চয়লা কাম কৰিলে লাগিব পাৰে ইনভেষ্টমেণ্ট বহুত লাগে যদি ইনভেষ্টমেণ্ট নলগাকৈ আপোনাৰ যদি পইচা পাতি নথকাকৈ যদি আপুনি কৰিব বিচাৰে চাচি পুলি বা মেহগনি পুলি যিকোনো এৰিয়াত হয় যদি মেহগনি পুলি ৰুলে 20 বছৰ ধুনীয়াকৈ আপুনি বহুত এটা ভাল পইচা পোৱা যায় চাচি পুলিটো পইচা পোৱা যায় আৰু মই ভাবোঁ যে ফাৰ্মিঙৰ ক্ষেত্ৰত যদি কয় কৰোৰ টকা বনাবলৈ হ'লে এইটো ছেক্টৰতে কৰিব লাগিব আপুনি হাঁচি পুলি একচুৱেলি চাচি বুলি কোৱাৰ কাৰণে বহুতে কমেণ্টটো কৰিছিলে হাঁচি পুলি আগৰুত বা মেহগনি গছৰ পুলিৰ কাৰণে
এইটো ৰুলে আপুনি 20 বছৰত আপোনাৰ হ'ব পাৰে মানে এইটো এটা স্কোপ এটা আছে এটা কমেণ্ট আছিলে ব্ৰিক্স মেচিন যিটো মেনুৱেল ব্ৰিক্স মেচিনটো লৈ পিনি এটা এতিয়া লাভ কিমান হ'ব লাভটো ডিপেণ্ড কৰে আপোনাৰ ৰ' মেটেৰিয়েলছখিনি কিমান টকাত আহিছে সব জেগালৈ লাভটো বেলেগ বেলেগ আপোনাৰ তাত যদি কেঁচা ডাষ্টৰ দাম বেছি ষ্ট'ন ডাষ্টৰ দাম বেছি তো ডেফিনেটলি আপোনাৰ তাত কষ্টিংটো বেছি হৈ যাব লাভ হ'বলৈ আপুনি প্ৰথম নিজৰ জেগাত বস্তুখিনিৰ দাম কিমান হয় কিমান ওলাই তাৰ পৰা সেই বস্তুটো আপোনালোকে চাই ল'ব লাগিব তেতিয়া আপুনি ক'ব সেইটো বেলেগ বেলেগ হয় চবৰ জেগাতে আৰু এজনে সুধিছিলে 2 লাখ মান টকা আছে কি ব্যৱসায় কৰিম বুলি ভাবিছিলোঁ বহুত দিনতে মই এটা ভিডিঅ' বনাইছিলোঁ 2 লাখ টকা মানুহক মই সুধিছিলোঁ গৌতম বৰ্ডলৈ যে 2 লাখ টকা থাকিলে কি ব্যৱসায় কৰিব পাৰিব মানুহে মোক মোলৈ আহে তেওঁলোকৰ প্ৰশ্নটো আহে এই প্ৰশ্নটো হ'ল এনেকুৱা উত্তৰ 2 লাখ টকা যদি আপোনাৰ ওচৰত আছে আপুনি 30-40 হাজাৰ টকা লৈহে ইনভেষ্ট কৰক প্ৰথম অৱস্থাত কাৰণ কিয় দোকানত ক্ৰেডিট সোমাব বা বাকীত যাব বস্তু আপুনি 2 লাখ টকাৰে ব্যৱসায় কৰিবলৈ হ'লে প্ৰথম অৱস্থাত আপুনি 20,000-30,000 টকা লৈহে আৰম্ভ কৰিব লাগিব বাকী পইচা আপুনি ৰানিঙৰ কাৰণে থ'ব লাগিব সেই ভিডিঅ'টো ভালকৈ চাব কাঞ্চনজংঘাৰ ওপৰত আছে তেওঁ খুব ধুনীয়াকৈ এইটো বস্তু ইলাবৰেট কৰিছে আৰু এজনে খুব ধুনীয়া এটা কমেণ্ট দিলে 1 লাখ নহয় 1 কৰোৰ হওক আপোনাৰ চেনেলত জীৱনৰ সংস্থাপন 1 কৰোৰ হওক বুলি কৈছে থেংক ইউ এনেকুৱা কমেণ্টবিলাক পালে পজিটিভ কমেণ্ট পালে সঁচাকৈ ভাল লাগে আৰু ভিডিঅ'বিলাক কৰি থকা হয় যাতে আপোনালোকক এটা ধাৰণা দিব পাৰোঁ এনেকুৱা নহয় যে ভিডিঅ'বিলাকত যে মই যিটো দেখাইছোঁ সেইটোৱেই আপোনালোকে কৰিবই লাগিব বা কৰিবই সেইটো নহয় নিজৰ জেগা নিজৰ এৰিয়াত সেইটো আপোনালোকে চাই ল'ব লাগিব যে কোনটো কৰিলে পচিবল হয় কোনটো কৰিলে তাতকৈ কম খৰচত সেই বস্তুটো আপোনালোকে চাই লৈ নিজৰভাৱে ব্যৱসায় কৰিব লাগিব আৰু আপোনালোকে খোৱাত আপোনালোকে যিমানখিনি সোনকালে সহায় কৰিলে 15 মাহ 16 মাহত মোৰ 1 লাখ হৈ গ'ল আৰু সোনকালে গ্ৰ' হওক আৰু আগবাঢ়ি যাওক চেনেলটো যাতে আৰু নতুন নতুন জেগালৈ যাব পাৰোঁ নতুন নতুন কাম দেখাব পাৰোঁ আপোনালোকে এতিয়া মই প্লেনিং কৰি আছোঁ অসমৰ বাহিৰত ফাৰ্মাৰবিলাক দেখুওৱা বাহিৰত বহুত ভাল ফাৰ্মাৰ আছে অৰ্গেনিক ফাৰ্মিং কৰি আছে তেওঁলোকলৈ মই একচুৱেলি ডিচেম্বৰত এটা প্লেন কৰি আছোঁ হয়গৈ নহয়গৈ এতিয়ালৈকে ফাইনেল হোৱা নাই হৈ যাব পাৰে চ' সেইবিলাকো দেখাবলৈ যাম কিন্তু সেইবিলাক দেখাবলৈ যাওঁতে আপোনালোকক সহায় খুব দৰকাৰ কাৰণ কিয় আপোনালোকে যদি লাইক কৰে বা কমেণ্ট কৰে বা চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়া কি হয় উৎসাহটো পোৱা যায় আৰু যিটো এটা পইচা পাওঁ এই ভিডিঅ'বিলাক কৰি যিটো এটা পইচা ৰেভিনিউ এটা জেনেৰেট হয় সেই ৰেভিনিউটো মানে এইবিলাক কৰ্মত লগাবলৈ আগবাঢ়ি যাব পাৰি চ' আপোনালোকৰ ভিডিঅ'বিলাক শেষলৈকে চাব আৰু কমেণ্ট কৰিব লাইক কৰিব Q&A ছেশ্যনটো আপোনালোকক দিছিলোঁ আৰু এটা Q&A ছেশ্যন পিছত ৰাখিম আৰু যদি কিবা বিষয়ে জানিব লগা থাকে কমেণ্ট কৰিব মই কমেণ্টত ডেফিনেটলি আকৌ ভিডিঅ' বনাই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম থেংক ইউ আৰু আপোনালোকলৈতো অশেষ ধন্যবাদ সকলোকে থেংক ইউ